Hello friends, welcome back to my YouTube channel. আশা কৰিছোঁ আপোনালোকে সবাই ভালে আছে, ময়ো ভালে আছোঁ। আজি লাঞ্চত কিহেৰে খাম আপোনালোকক কৈ দিছোঁ। এইটো হ'ল আপোনাৰ কাকৰোল ফুল, এইটো হ'ল লাও শাক, আলু আৰু কোৱাজ দি বনোৱা হৈছে নিৰামিষ তৰকাৰী, আৰু এইটো হ'ল কেৰেলা ভাজি। তো খোৱা ষ্টাৰ্ট কৰোঁ।